হেল্ল' নমস্কাৰ সকলোকে আজি যিহেতু ৰবিবাৰ ভাবিলোঁ অকণমান ফুৰি আহোঁ আমাৰ পৰা বেছি দূৰত নহয় মাত্ৰ 2 ঘণ্টা লাগে আমি এখন বিৰাট ধুনীয়া সৰু টাউনলৈ গৈ আছোঁ চ' আমি দিনযোৰা কাৰ্যসূচী আকৌ আমি উভতিম লিয়নলৈ চ' আমি আজি ফুৰিবলৈ আহিলোঁ ফ্ৰান্সৰ এখন বিৰাট ধুনীয়া টাউন এনেচি আজি আহি দেখিলোঁ ইয়াত বিৰাট ডাঙৰ এখন বজাৰ বহিছে আমি ফ্ৰেঞ্চ ক'ব নাজানো তথাপিতো তেওঁ আমাক ফ্ৰেঞ্চতে বুজাইছে বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ অৰ্গেনিক চ'প বিক্ৰী কৰি আছে সকলো বস্তু অৰ্গেনিক এই চাবোনবোৰ অলিভ জেচমিন অৰেঞ্জ লেভেণ্ডাৰ এইবোৰৰ পৰা তৈয়াৰী এইবোৰ মানে স্কিনৰ কাৰণে খুবেই ভাল ইয়াতে কোনো কেমিকেল নাই তো সেইটোৱে তেওঁ বুজাই আছে ময়ো কেইপিচমান চাবোন ল'লোঁ চিলেক্ট কৰি ৰ'জ ল'লোঁ চাগে আৰু অৰেঞ্জ অলিভ ইমান ধুনীয়া স্মেল তাৰপিছত আকৌ আগবাঢ়িলোঁ এয়া আপোনালোকক দেখাইছোঁ বজাৰৰ ফালে মানুহ হৈছে সেইদিনাখন এই বজাৰখন মানে দেখিবলগীয়া খুব ধুনীয়া গৰম আছিল যদিও আমি মানে গৰম ইমান ফিল কৰা নাই বজাৰ দেখি এক্সাইটেড হৈ গৈছিলোঁ পূৰা এইবোৰ হাতেৰে বনোৱা ঘৰৰ ফাৰ্নিচাৰত ব্যৱহৃত হয় হুকছ এইবোৰ হ'ল কাঠেৰে নিৰ্মিত কিছুমান ঘৰ সজোৱা বস্তু আৰু কিছুমান ইনষ্ট্ৰুমেণ্টো বনাইছে মিউজিকৰ তাৰপিছত আমি আকৌ আগবাঢ়িলোঁ বজাৰৰ ফালে মোৰ লগত আৰু এটা পৰিয়াল গৈছিলে আমাৰ লগত চ' সেইদিনাখন খুব গৰমো আছিলে মই কাপোৰৰ দোকান এখন ক'লোঁ ইয়াতে সকলো কিন্তু লোকেলি মেড কিছুমান ডিজাইনাৰে ইয়াতে ওলায় বুটিকৰ পৰা আনি ছামাৰ যিহেতু ইয়াতে বৰ ধুনীয়া ছামাৰ ড্ৰেছ পোৱা গৈছিলে আৰু মই মোৰ ফ্ৰেণ্ডৰ কাৰণে এটা হেট কিনি তেখেতক পিন্ধাই দিলোঁ ইমান গৰম আছিলে সেইকাৰণে আৰু আগবাঢ়ি যিমানে গৈ আছোঁ বজাৰখন সিমানেই ডাঙৰ হৈ গৈ আছে দেখিলোঁ ইয়াতে কিছুমান ধুনীয়া মানে ফ্ৰেছ হাৰ্বছ পোৱা গৈছে ময়ো কিছুমান ল'লোঁ তাৰ পৰা গাৰ্লিক অনিয়ন হানি এইবোৰ সকলো ইয়াতে লোকেলি পায় ফাৰ্মাৰ্ছবিলাকে ইয়াতে বজাৰ বহায় এই লেকৰ চাৰিওফালটো আপোনালোকক দেখাইছোঁ চ' এনেতে আমাৰ ভোক লাগিল তো এখন ফ্ৰেঞ্চ ৰেষ্টুৰেণ্টত গ'লোঁ এটা ফ্ৰেঞ্চ কুইজিন ট্ৰাই কৰিলোঁ নতুন য'ত ফিছ ফ্ৰাই আছিলে বিৰাট টেষ্টি আছিলে তাৰপিছত আমি খালোঁ আইচক্ৰীম ইয়াৰে এখন বিৰাট বিখ্যাত আইচক্ৰীমৰ দোকান আছে লেমন এই হালধীয়া নেমু টেঙাবোৰ দেখিলে খাওঁ লাগে বিৰাটেই ধুনীয়া মোৰ দেখি একেবাৰে নেমু চৰ্বত খাব মন গৈছিলে কেইটামান ল'লোঁ ময়ো ঘৰলৈ তাৰপিছত এনেকৈ আমি অকণমান ঘূৰিলোঁ এনেচি এখন বিৰাট ধুনীয়া এলপাইন টাউন যি ছাউথ ইষ্টাৰ্ণ ফ্ৰান্সত অৱস্থিত ইয়াত এটা বিশাল লেক আছে যাক সকলোৱে লেক এনেচি বুলি কয় with cobble street, windy canals and pastel color house মানে কি অপূৰ্ব দেখি আমিও এটা boat ride ল'লোঁ তাৰপিছত লেকৰ ভিতৰলৈকে গ'লোঁ এই boat ride 1 ঘণ্টাৰ কাৰণে আছিলে আমি সকলো ফ্ৰেণ্ডছ ফেমিলি একেলগে গ'লোঁ বিৰাট এনজয় কৰিছিলোঁ সঁচাকৈ এই boat ride মানে সাংঘাতিক ভাল আছিলে লেকৰ ভিতৰত যিমানেই গৈ আছিলে সিমানেই মানে স্পীডটো বাঢ়ি গৈছিলে যাৰ বাবে পানীবোৰ এনেকৈ চিটিকি আহি পূৰা আমাক তিয়াই দিছিলে সম্পূৰ্ণভাৱে মই তিতি গৈছিলোঁ আপোনালোকে দেখিছে পানীবোৰ কেনেকৈ মানে চিটিকি আহিছে কিন্তু আমাৰ বিৰাট ভাল লাগিছিলে কাৰণ গৰম ইমান আছিলে পানীখিনি গাত পৰোঁতে মানে একেবাৰে শান্তি লাগি গৈছিলে কাৰণ পানীখিনি ইমান ঠাণ্ডা আছিলে বিৰাট ভাল লাগিছিলে আৰু সেইটো কাৰণে তাতে আকৌ ৰ'দত আমি নিজকে শুকুৱালোঁ কাৰণ ৰ'দটো খুব চোকা আছিলে তেতিয়াহ'লে ফ্ৰেণ্ডছ আজিলৈ এৰিছোঁ আকৌ আপোনালোকৰ ওচৰত আহিম নতুন ভিডিঅ'লৈ তেতিয়ালৈকে চাই থাকক মোক
লাইক কৰিব, শ্বেয়াৰ কৰিব। কিপ ট্ৰাভেলিং!